Hey everyone, welcome to my channel. আজি মই আপোনালোকক এটা খুবেই সাধাৰণ ৰেচিপি দেখাম। তাৰ বাবে আমি ল'ব লাগিব অলপমান ৰঙলাও আগ। মই অলপমান লৈছো পিয়াজ, আদা, নহৰু আৰু এই গুটিখিনি এটা পেষ্ট বনাই লৈছো আৰু ইয়াত মই দিছো অলপমান ৰঙা সৰিয়হ। এতিয়া লৈছো এখন কেৰাহী আৰু তাতে মই অলপমান মিঠাতেল দি দিছো। মিঠাতেলখিনি গৰম হ'লে ইয়াত মই অলপমান কাটি থোৱা সেই পিয়াজখিনি দি দিম। আৰু এটা মই ৰঙা জলকীয়া দিম। যদি এইটো আপোনালোকে নাখায় তেতিয়াহ'লে নিদিলেও কোনো কাৰণ নাই। এতিয়া মই এইখিনি অলপমান কালাৰটো ব্ৰাউন হোৱালৈ অলপ ভাজি থাকিম। আৰু ইয়াত মই দি দিছোঁ অলপমান নৰসিংহৰ পাত। আৰু এইখিনি অলপমান ভাজি লৈছোঁ। এতিয়া এইখিনি ব্ৰাউন হৈ গৈছে আৰু ইয়াত আমি এতিয়া ৰঙলাও আগখিনি দিব পৰা হৈ গৈছোঁ। ইয়াতে মই দি দিছোঁ এতিয়া ৰঙলাও আগখিনি। এতিয়া মই ইয়াত সোৱাদ অনুসৰি অলপমান দি দিছোঁ নিমখ। আৰু ইয়াত মই দি দিছোঁ এটা কাটি থোৱা আলু। এতিয়া ইয়াত মই যোনখিনি আদা, নহৰু আৰু সৰিয়হ পিচি ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিছোঁ। আৰু এতিয়া হৈ গৈছে আমাৰ চব্জিখিনি ৰেডি আৰু এতিয়া আমি এইখিনি খাব পাৰোঁ। এইটো এটা খুবেই চিম্পল ৰেচিপি আছিলে যাতে লকডাউনৰ সময়ত আমি ঘৰতে সাধাৰণতে পোৱা বস্তুবোৰে আমি এসাঁজ বনাই খাব পাৰোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব আৰু যদি আগতে আপোনালোকে এনেকৈ খাইছে তেতিয়াহ'লে মোক জনাব।